আকৌ পূজা আহিল। চিন্তি 7 বছৰীয়া হ'ল। আকৌ মাক দেউতাকৰ লগত চিন্তি আৰু ৰণ পূজা চাবলৈ ওলালে। পূজাৰ দোকানত এইবাৰ ৰণৰ আবদাৰ পিষ্টল লাগে। চিন্তিৰ একেই আশা, বাৰ্বি ছেট। মাকে ৰণক বুজালে, বাবা, তোমাক যোৱা বছৰ পূজাত ৰবট কিনি দিছোঁ নহয়। এইবাৰ বাক বাৰ্বি কিনি দিম দেই। তোমাক বেলুন কিনি দিম নহয়। নাই, ৰণ কোনোপধ্যেই সন্মত নহ'ল। মা, ৰবটটো বেয়া হৈ গ'ল, মোক পিষ্টল লাগিবই। এইবাৰ মাকে কিছু ধমকি দি ক'লে, কৈছিলোঁ নহয় দোকানত কিবা লাগে বুলি নক'বা, নহ'লে মই পূজা চাবলৈ নাহিলোঁ হয়। আৰু তুমি কৈছিলানে নোখোজো বুলি? ব'লা এতিয়া ইয়াৰ পৰা। ৰণক মাকে হাতত ধৰি টানি লৈ গ'ল। কিন্তু ৰণৰ পুৰণি যুদ্ধজয়ৰ অস্ত্ৰৰূপী কান্দোন আৰম্ভ হৈ গৈছিল। বহু সময় কান্দি কান্দিও চুপ হোৱাৰ নামেই লোৱা নাছিল। অৱশেষত মাক দেউতাক বাধ্য হৈ পৰিল ৰণক পিষ্টল কিনি দিবলৈ। বাৰ্বি চাব ৰোৱা দোকানখনতে ৰণক পিষ্টল কিনি দিলে। চিন্তিৰ মনৰ অৱস্থাৰ উমান পাই মাক দেউতাকে তাই পচন্দ কৰা বাৰ্বি ছেটৰ দাম দৰ কৰাত লাগিল। পূজাৰ সময়, দোকানী কোনোমতে দাম এৰি নিদিয়ে। বহুকেইখন দোকান ঘূৰি ঘূৰি অৱশেষত সেই দামতে কিনি দিবলৈ সাজু হৈছিল। কিন্তু চিন্তিয়ে জানিছিল ইমানখিনি পইচা খৰচ কৰিলে যে মাক দেউতাকৰ অসুবিধা হ'ব। দেউতাকৰ সৰু চাকৰিটোৰ উপাৰ্জনখিনি মাকে কিমান হিচাপ কৰি খৰচ কৰে তাই প্ৰায়ে দেখি থাকে। পূজা বুলি কাপোৰ কিনি আকৌ ইমান খৰচ কৰিলে যে চলিব কষ্ট হ'ব তাই বুজে। সেয়ে তাই কৈছিল, মোক নালাগে দিয়া, অহা বছৰ দিবা মোক। আকৌ এবাৰ চিন্তিৰ মনৰ আশা মৰহি গ'ল।